উদ্দেশ্যৰে বিঘন্ন মনেৰে আগমন এই বৈকুণ্ঠ পুণ্য। প্ৰভু তুমি সৰ্বত্ৰ অনাদি অনন্ত জগতৰ ঈশ্বৰ সমগ্ৰ বিশ্বৰ পৰিখনত তোমাৰ তপ দৰ্পণত সেই ত্ৰাণকৰ্তা পৃথিৱী আজি সন্ত্ৰাসিত এই ব্ৰহ্মাণ্ড পবিত্ৰ কৰি ৰাখিছে। মোৰ সৃষ্টিক অনুষ্ঠিত কৰা প্ৰত্যেকজন ব্যক্তিৰ বাবে মই বজ্ৰৰ দৰে সুস্থ গমন আৰু শান্ত মোৰ কৰ্তব্য। তোমাৰ এই পূজাময় হৰণ কৰি বলিৰ দৰে দানী আৰু ৰাৱণৰ দৰে জ্ঞানীৰ কৰি তেওঁলোকক মুক্তি প্ৰদান কৰিছে। শ্ৰীকৃষ্ণৰ ঘৰলৈ আগমনৰ প্ৰস্তুতি ইতিমধ্যেই দেৱী দৈৱকীৰ অষ্টম সন্তান ৰূপে জন্মগ্ৰহণ কৰাৰ পৰিকল্পনা চূড়ান্ত। প্রজাগণ চলাও ক্লোরি মিত্র মোর কোনো নাই শত্রু সকলোৱে পথ কৰা বলিয়া কপাল হাতি তুৰন্তে মাৰি মেলি দিয়া প্ৰজা শব্দ আনন্দৰ উৎসৱত হয় সংসাৰ মথুরার নৃপতি মই
ভগ্নীক আজি তোমাৰ হাতত অৰ্পণ কৰিল মিত্ৰবহুলী। আজিৰ পৰা দৈৱকীৰ সকলো দায়িত্ব তোমাৰ। মোৰ কঠিন শিলৰ দৰে হৃদয়েও সহ্য কৰিব পৰা নাই এই পীড়া। কংসৰ প্ৰকোপত ঋষি মুনি সকলো সন্ত্ৰাসিত। সেই কংস আজি সমাজৰ বান্ধনৰ আগত প্ৰিয়মান। শুনাবহুদে, মোৰ ভগ্নীয়ে যাতে কোনো কালে দিল মানুহ আঘাত নাপায়, নহলে পাহৰি যাবই প্ৰবল পৰাক্ৰমী কংসই। এতিয়া তুমি মোৰ জ্যেষ্ঠ ভগ্নী, মই কোনো কালেই মোৰ দৈৱকীক আঘাত দিব নোৱাৰো। মোৰ সততা সত্যনিষ্ঠতাত নিশ্চয় তোমাৰ কোনো অবিশ্বাস নাই। মোৰ কৰ্তব্যত কোনো কালে মই বিচলিত হোৱা নাই। জানো জানো, তোমাৰ সততা সত্যনিষ্ঠতাত কাহানিও মই প্ৰশ্ন উত্থাপন কৰিব পৰা নাই। তথাপিও বুকুৰ মাজতে শংকা। অতিকে প্ৰিয় আপোনজনক আঁতৰি যোৱাৰ বেদনা। দাদা, তোমাৰ দৰে বীৰৰ চকু আজি প্ৰিয় দাদা, তোমাৰ দৰে বীৰৰ চকু আজি প্ৰিয়। এয়া যে সমাজৰ নিয়ম। মোৰ বিশ্বাস তুমি এজন উপযুক্ত বৰদলৈ মোক বিবাহ দিছা। তোমাৰ দৰে মায়াবী শক্তিৰ গৰাকী কোনো মায়াৰ বশৱৰ্তী হৈ ভুল সিদ্ধান্ত ল'ব নোৱাৰে। মোৰ প্ৰিয় ভগ্নী দৈৱকী, তোমাৰ চকুৰ চকুপানীয়ে মোক আজি দুৰ্বল কৰি পেলাইছে। আজি বিদায় ক্ষণত মই নিজেই ৰথৰ সাৰথি হৈ তোমাক তোমাৰ স্বামী গৃহত থৈ আহিম। সাৰথি, তুমি মোৰ ৰথ প্ৰস্তুতি কৰা। দৈৱকীৰ বিয়া হে হৰি হে, বহুদেৱ দৈৱকীৰ বিয়া হে হৰি হে, বহুদেৱ দৈৱকীৰ বিয়া হৰি হে। অহংকাৰী কংস তোৰ পাপৰ বুজাই ধৰিত্ৰী আৰু বহন কৰিব নোৱাৰে। মূৰ্খ কংস, অহংকাৰী কংস, তোৰ পাপৰ বুজা আৰু এই ধৰিত্ৰীয়ে বহন কৰিব নোৱাৰে। তোৰ এই মূৰ্খ, ইয়াৰ পৰিণাম অতি ভয়ংকৰ। সুরতি মরমর ভক্তি তোর কাল, সুরতি মরমর ভক্তি তোর কাল। নিজ হাতে কই কালক আমন্ত্রণ দিল, নিজ হাতে কই কালক আমন্ত্রণ দিল। সুরতি মরমর ভক্তি তোর কাল, নিজ হাতে কই কালক আমন্ত্রণ দিল। নিঃশুভ নহলে মোৰ এই অস্ত্ৰেৰে তোৰ মায়াবী শক্তি নিষেধ কৰি পেলাম। তোৰ দৰে মায়াবী মোৰ সাবধান, সাবধান, তোর অহংকার, তোর পতন, তোর ভক্তি, তোর মৃত্যুর কারণ।
কৌটি কৌটি মায়াবী শক্তির মই অধিপতি, মই পালন কর্তা, মই সংহার কর্তা, মই প্রজাপতি। মোর ভগ্নির সন্তান মোর মৃত্যুর কারণ। মোর ভগ্নির সন্তান মোর মৃত্যুর কারণ। নিষেধ করা মই নিষ্কন্ত হবলৈ মোর প্রিয় ভগ্নির বলি অবশ্যক খালি। ধনী তই মোর অতি প্রিয় আৰু ময়ো তো প্রিয় তোর। তেন্তে তোর প্রিয় ভাতৃৰ বাবে তই তোর জীবন উৎসর্গা কর। দাদা, হে মহাপৰাক্ৰমী বীৰ, তুমি নিজ ভক্তিৰ তেজেৰে নিজৰ বীৰত্ব কলংকিত নকৰিবা। এগৰাকী নাৰীক হত্যা কৰি বীৰত্বত কালিমা নাকানিবা দাদা। বসুদেৱ, মই মোৰ বীৰত্বৰ প্ৰমাণ কাকো দিয়াৰ প্ৰয়োজন নাই। মই মোৰ মৃত্যুক কেতিয়াও মোৰ ওচৰত আগ্ৰাসী হ'ব দিব নোৱাৰো। লাগিলে সি মোৰ ৰূপী আপোনেই নহওক কিয়। ৰ'বা দাদা, দৈৱকী এতিয়া মোৰ পত্নী। দৈৱকীৰ জীৱনৰ নিৰাপত্তা মোৰ কৰ্তব্য। মোৰ চকুৰ সন্মুখত এনে দুষ্কাৰ্য হ'ব দিব নোৱাৰো। হে মহাবীৰ, মই আজি এই আকাশ, এই বতাহ, এই পঞ্চভূতক সাক্ষী কৰি কথা দিলো। দৈৱকীৰ অষ্টম সন্তান মই প্ৰতিটো সন্তানকে জন্মৰ পাছতে তোমাৰ হাতত অৰ্পণ কৰিম। তুমি সেই নিষ্পাপ শিশুক হত্যা কৰি নিজৰ আকাংক্ষা পূৰ্ণ কৰিবা। দাদী, তুমি ইমান নিষ্ঠুৰ নহয়। জীৱন বচাবলৈ কোলা শূন্য কৰি এই মাতৃয়ে কিহৰ তাৰণাত জীয়াই থাকিব। মই ইমান নিষ্ঠুৰ হ'ব নোৱাৰো। মৃত্যু অৱশ্যে সম্ভাৱী। সেই মৃত্যুৰ ভয়ত অজান শিশুৰ পথ মই কোনো কাৰণত মানি ল'ব নোৱাৰো। দাদা, মোক মৃত্যু দিয়া। দৈৱকী, নহ'লে এই জীৱনটোৰ বাবে কলংকাৰ। দাদা, তুমি নিষ্কণ্টক হ'ব লাগিব। দাদা, তুমি নিষ্কণ্টক হ'ব লাগিব। তুমি একছত্ৰী হ'ব লাগিব। দাদা, তুমি একছত্ৰী হ'ব লাগিব। পলম নকৰিবা দাদা, পলম নকৰিবা। দৈৱকী, তোমাৰ স্বামীৰ কথা এই বাক্য শিৰৰ ৰেখা। এই বসুদেৱে কোনো কালে অসত্য বচন কোৱা নাই। তুমি মোক পাপৰ অংশীদাৰ নকৰিবা দৈৱকী। স্বামী, নাৰীয়ে কিয় নাৰীয়ে সদায় সীতাৰ দৰে অগ্নি পৰীক্ষা দিব লাগে? বসুদেৱ, শুনা বসুদেৱ, মই জানো তুমি কোনো কালে মিথ্যা বচন নকৰা। তোমাৰ সত্যবাদিতাক বিশ্বাস কৰি মই মোৰ ভগ্নীক জীৱন দান দিলোঁ। কিন্তু মনত ৰাখিবা, তোমাৰ বচনৰ তিল মানুহ কপি উঠিলে মোৰ অস্ত্ৰই উত্তৰ দিব।